গাইজ, আপোনালোকে জানেনে চিতাবাঘক বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত চলচৰ প্ৰাণীৰ আখ্যা দিয়া হৈছে কিয়নো ইহঁতে 1 ঘণ্টাত 112 কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। দৌৰিবৰ বাবে ইহঁতৰ দেহৰ গঠন, ঠেঙৰ দৈৰ্ঘ্য, হাতৰ খামোচা আদৰ্শনীয়। ইহঁতৰ ৰাজহাড়ডাল লেটু-সেটু হোৱাৰ বাবেও ইহঁতে দীঘল দীঘল বেগা মেলিব পাৰে। ইহঁতৰ নেজডালেৰে দৌৰাৰ সময়ত ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ উপৰিও ইহঁতৰ ঠেঙৰ পতা বহল হোৱাৰ বাবেও ইহঁতে বেগাই দৌৰিব পাৰে, যাৰ কাৰণে চিতাবাঘক বিশ্বৰ দ্ৰুতগতিত চলচৰ প্ৰাণীৰ আখ্যা দিয়া হৈছে। তিমি মাছ বুলি ক'লেও তিমি মাছ নহয় কিয়? তিমি দৰাচলতে এবিধ স্তন্যপায়ী প্ৰাণীহে। সাগৰত থাকে বাবে ইয়াক বহুতে মাছ বুলি ভাবে। তিমিয়ে কণী নাপাৰে, পোৱালি জন্ম দিয়ে আৰু পোৱালিবোৰে মাকৰ গাখীৰ খাই ডাঙৰ হয়। আন মাছৰ দৰে তিমিৰ কাণফুল নাথাকে। মানুহৰ দৰে ইহঁতৰ হাওঁফাওঁ থাকে। সেইবাবে উশাহ ল'বৰ বাবে ইহঁতে মূৰটো পানীৰ ওপৰলৈ উলিয়াই লয়। আকৌ যেতিয়া নিশ্বাস এৰি দিয়ে তেতিয়া ই নাকৰ বিন্ধাই দি দূষিত বায়ু উলিয়াই দিয়ে। এই তপত বায়ুখিনি পানীৰ চেঁচা বতাহ লাগি পানী হয় আৰু পানী গছাৰ দৰে ওপৰলৈ উঠি অহা আমাৰ চকুত পৰে। আন মাছৰ দৰে তিমি মাছৰ শীতলৰন্থী পানী নহয়, ই উষ্ণৰন্থী পানী। গাটো গৰম কৰি ৰাখিবলৈ তিমিৰ ছালৰ তলত চৰ্বিৰো এটা তৰপ থাকে। চৰাইয়ে উমনি দিয়ে কিয়? সকলো চৰাই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কণী পাৰে আৰু উমনি দি পোৱালি জগায়। যেতিয়ালৈকে কণী ফুটি পোৱালি নোলায় তেতিয়ালৈকে চৰাইজনীয়ে দিনে নিশাই পাখিৰে কণী ঢাকি বুকুৰ উম দি যায়। ইয়াকে উমনি দিয়া বোলে। উমনি দিয়া প্ৰক্ৰিয়াটো চৰাইৰ এক সহজাত প্ৰক্ৰিয়া। কণীৰ ভিতৰত চৰাইৰ ভ্ৰূণ অপৰিণত অৱস্থাত থাকে। অপৰিণত ভ্ৰূণৰ পৰা পোৱালি জন্ম হ'বৰ বাবে প্ৰায় 40 ডিগ্ৰী চেলছিয়াছৰ আৱশ্যক হয়। এই উষ্ণতা আকৌ নিৰ্দিষ্ট দিন পৰ্যন্ত পোৱাৰ আৱশ্যক। চৰাই ভেদে এই নিৰ্দিষ্ট দিনৰ সংখ্যা কম বেছি হ'ব পাৰে। মানুহৰ দৰে চৰাইৰ মস্তিষ্কত পিটুইটাৰী নামৰ এবিধ অন্তঃস্ৰাৱী গ্ৰন্থি থাকে। এই গ্ৰন্থিৰ পৰা ওলোৱা হৰমনৰ বাবে চৰাইৰ কণী সৃষ্টি হয়। এই গ্ৰন্থিৰ পৰা ওলোৱা প্ৰলেক্টিন নামৰ হৰমনবিধ তেজত যেতিয়া মিহলি হয় তেতিয়া চৰাইৰ মাতৃত্ববোধ জাগি উঠে। চৰাই গান গায় কিয়? বহু সময়ত চৰাই গান গায় বুলি কোৱা হয় যদিও সেয়া আচলতে এটাই আনটোলৈ প্ৰেৰণ কৰা সংকেতহে। চৰাইয়ে মাত সৃষ্টি কৰিবলৈ ঠোঁট আৰু বহু সময়ত পাখিও ব্যৱহাৰ কৰা দেখা যায়। আমি ভাষা বুলিলে যিদৰে বুজো বা যিদৰে কওঁ, চৰাইয়ে সেইদৰে ক'ব নোৱাৰে। অৱশ্যে নিজৰ মাজত ভাৱৰ আদান প্ৰদান কৰা আৰু পৰস্পৰে পৰস্পৰক বুজি পোৱাৰ ক্ষমতা আছে। দৰাচলতে মতা চৰাইহে গান গায়। সেয়া মাইকী চৰাইৰ মিলনৰ প্ৰতি আহ্বানো হ'ব পাৰে।